ॐ नमः शिवाय सन्तय करणात्रय हेतवे निवेदयामि सत्मनं तं गोति परमेश्वर ॐ नमः शिवाय नमः সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। হিন্দু পুৰাণ মতে মহাশিৱৰাত্ৰি সম্পৰ্কিত তিনিটা উদ্দেশ্যৰ গল্পৰ বিষয়ে অলপমান পাতিম। যদি মোৰ কিবা ভুল হয় মোক ক্ষমা কৰি দিব আৰু কমেণ্ট কৰি জনাব। গল্পটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা সৰু অনুৰোধ জনালোঁ, মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মহাশিৱৰ নামত বেলটো বজাই দিব। পুৰাণিক কাহিনীৰ প্ৰথম মহাশিৱৰাত্ৰিৰ দিনটো মহাদেৱ শিৱলিংগৰ ৰূপত প্ৰকাশিত হৈছিল। এই দিনটোত প্ৰথম বিষ্ণু আৰু ব্ৰহ্মাদেৱে শিৱলিংগ পূজা কৰিছিল আৰু কোৱা হয় যে ব্ৰহ্মা নিজে মহাশিৱলিংগৰ শিৱৰ ৰূপত ৰুদ্ৰ ৰূপ প্ৰকাশ কৰিছিল। দ্বিতীয় কাহিনীটো হ'ল মহাশিৱৰাত্ৰি শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। এই কাৰণে নেপালত মহাশিৱৰাত্ৰিৰ 3 দিন আগৰ পৰা মন্দিৰবিলাক সজোৱা হয়। পাৰ্বতী আৰু শিৱৰ মূৰ্তিক বৰ কণীয়া সজাই ঘৰে ঘৰে লৈ যোৱা হয়। মহাশিৱৰাত্ৰিৰ দিনা বিবাহ দিয়া হয়। সেইকাৰণে বহু লোকে ভাবে কুমাৰী ছোৱালী শিৱৰাত্ৰি পূজা কৰিলে অতি সোনকালে বিবাহৰ যোগ হ'ব পাৰে। এতিয়া তৃতীয় বিষয়টো কম মই, তাৰ আগত লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক। আৰু তৃতীয় কাহিনীটি হ'ল সমুদ্ৰৰ উঠি অহা পিয়ে গোটাই পৃথিৱীখনক ৰক্ষা কৰিছিল শিৱে। ঘটনাটো মানি মহাশিৱৰাত্ৰি পালন কৰা হয়। সাগৰৰ মন্থন সময় যেতিয়া অমৃতৰ কাৰণে দেৱ দেৱতাসকল আৰু অসুৰ দেৱতাৰ মাজত যুদ্ধ হৈছিল, তেতিয়া অমৃতৰ আগত সমুদ্ৰৰ পৰা কালকুট নামৰ বিষ ওলাইছিল। এই বিষ বহু বিপদজনক আছিল। এই সম্পূৰ্ণ বিশ্ব ধ্বংস কৰি দিব পাৰে। তেতিয়া শিৱেই নিজেই সেই বিষ পান কৰিছিল। তেতিয়া গলত নীলা হৈ যায়। এই কাৰণে শিৱৰ আৰু এটা নাম হ'ল নীলকণ্ঠ। আপোনালোকক সকলোকে মই ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু মহাশিৱৰাত্ৰি উপলক্ষে আপোনালোকক শুভেচ্ছা থাকিল। ধন্যবাদ। জয় আই অসম।